কেঁচা মাছ আছে মানে বইল মাছ আৰু এইফালে মাছৰ মাথাটো ভাজি দিছিলে ফ্ৰাই কৰিছিলে আৰু এইফালে এইটো এটা গাজৰ আছে পিঁয়াজ আছে আৰু এইফালে নিমখ জলকীয়া আৰু এইফালে মানে তৰকাৰী নাখায় এইফালে আলু পিটিকা বিলাহী পিটিকা মাছ ভাজি এয়া কেঁচা পিঁয়াজ কেঁচা জলকীয়া মাটিমাহ তৰকাৰী নাখায় তেওঁ এনেকৈয়ে খাব আৰু মই খাৰ মাটিমাহ বনাইছিলোঁ বহুত ধুনীয়া হৈছে খাবলৈ মানে টেষ্ট কৰিছিলোঁ উঠনি অলপ এতিয়া আকৌ ভালকৈ খাওঁ আৰম্ভ কোনটো সোৱাদ কিমান ভাল হৈছে দেখা যাব ন মাটিমাহ খাৰটো কিন্তু মজা হৈছে অথনি মানে বনাই থাকোঁতে অকণমান টেষ্ট কৰি চাইছিলোঁ ধুনীয়া লাগিছে খাই মাটিমাহ খাৰ খাই ধুনীয়া লাগে ন আপোনালোকে খায়নে বাৰু বহুত ধুনীয়া লাগে দেই আলু পিটিকা হৈছে বঢ়িয়া হৈছে বিলাহী চাওঁ টেষ্ট কৰি বিলাহীটো আৰু মজা হৈছে বিলাহীটো একদম বেষ্ট পিছল মাটিমাহ তৰকাৰী এইবিলাক আকৌ মাছ বইল মাছ গাজৰ পিঁয়াজ এফালে পিঁয়াজ এফালে জলকীয়া মজা তৰকাৰী খাই বেয়া পাওঁ মাটিমাহ তৰকাৰী মই পিটিকা বেছিকৈ ভাল পাওঁ বুলি জানাই দেচোন ধুনীয়া হৈছে তৰকাৰীখন খাবলৈ বঢ়িয়া হৈছে ন পিটিকাখিনি ধুনীয়া হৈছে মোক এটা মাছ দিছে যে বেছি ধুনীয়া আছে তাতে মানে কেঁচা মাছ দিয়া হৈছে যে সোৱাদটো বেছিকৈ উঠে ন মিঠা হয় তৰকাৰী পিছল ইয়াৰ লগত উখোৱা চাউলৰ ভাত হ'ব লাগে আৰু ধুনীয়া হয় চুবাব নালাগে ন পিককৈ থাকিব চফা গাজৰ খাওঁ পিঁয়াজ বঢ়িয়া দিছে মজা গাজৰ লোকেল গাজৰ ন মোৰ তাত ভাল বেছিকৈ দিয়া নেকি সমান আছিলে বাৰু মোৰ তাত বেছি লাগিছে মজা পিটিকা মই মজা পাওঁ দেই ভাতটো চুবাবই নালাগে গিলাই যায় মুখত দিয়াৰ লগতে গিলাই যায় জলকীয়া জাল আছে দেই ধুনীয়া লাগিছে কলপাতত খোৱা মজাই বেলেগ ন মাছটো বঢ়িয়া লাগিছে বিলৰ মাছ যে পুখুৰী মাছবিলাকৰ সোৱাদ নাই ন জ্বলা থাকিলে মানে গাজৰটো কামুৰি দিয়ে ন খোৱা হ'ব এতিয়া মাটিমাহৰ তৰকাৰী আকৌ গিলি গ'লে ভাল চুবাব দৰকাৰেই নাই মুখত দিয়াৰ লগতে গিলা যায় সেইকাৰণেতো আগতে হ'বই কেঁচা পিঁয়াজ
মজা বঢ়িয়া মজা জলকীয়া 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 খাই দিলোঁ মই বঢ়িয়া নে মজা পাতল খাই বেয়া লগা নাই ন বঢ়িয়া লাগে পেটত পাতল খাই বঢ়িয়া নেকি পিটিকা ধুনীয়া আছে আজি আজি মোৰ আগত হৈ গ'ল হৈ গ'ল ন মোৰ হৈ গ'ল ভাতকেইটা ৰ'ব আৰু কেইটামান খাই খাই লাগিব গোটেই খাই আদায় কৰিব লাগিব নহ'লে পানিছমেণ্ট আছে জলকীয়া খোৱা পানিছমেণ্ট আছে নোৱাৰিম দেই তোমাৰ ভাগৰ পিটিকাখন টেষ্ট কৰি চাওঁ দেই আলু পিটিকাখন খাই যাওঁ মজা বঢ়িয়া হৈছে বিলাহীখন খাই যোৱা বিলাহী অকণমান কেনেকুৱা বিলাহীখন বেষ্ট আছে হয়নে জ্বলা হৈছে বেছি হয়নে এইকেইটা খালে মোৰ হৈ গ'ল আৰু দেই হৈ গ'ল মোৰ ভাত নাই কাৰণে কাহি সেই মানে পাতখনকে চিলিকি আছোঁ ভাতকেইটা খাই বঢ়িয়া লাগিছে গাজৰটো বৰ ধুনীয়া ন টেষ্টটো মাছ থাকি ভাত থাকিলে মাছ থাকিলে মোৰ এটা থাকিলে হাঁহ এডাল মাথা সোপা হৈ গ'ল মস্ত যায়